এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 5 পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ 5 নম্বৰ অধ্যায় বা পাৰ্ট 5 আহাৰৰ প্ৰয়োজনীয়তা এইটো আলোচনা কৰিম। ইয়াতে তোমালোকৰ ভিতৰত যিমানখিনি আছে গোটেইখিনিয়ে মই বুজাই দিম। শৰ্কৰা মানে কি, ভিটামিন মানে কি, এইবিলাক তোমালোকে জানিব লাগিব। তাৰপিছত ভিটামিন এৰ অভাৱত কি হয়, চকুৰ দৃষ্টিশক্তি কমি যায়, কুকুৰিকণা ৰোগ হয়, ভিটামিন বিৰ অভাৱত কি হয়, এইবিলাক। ইয়াতে আমি অনুশীলনীত দিয়া যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম আৰু লগতে তোমালোকৰ পৰীক্ষাৰ কাৰণে কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত 100% অহাৰ চান্স আছে, সেই কুৱেশ্যনখিনি মই ভালকৈ ধুনীয়াকৈ তোমালোকক কৈ যাম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাবা। তাতে মই যিকেইটা কুৱেশ্যন ব্লু কালাৰ দি দাগ দি দিছোঁ সেই কুৱেশ্যনকেইটা পৰীক্ষাত 100% অহাৰ চান্স আছে। এতিয়া তোমালোকে যদি মানে ক্লাছত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বা কম্পিটিশ্যন কৰি আছা তেতিয়াহ'লেতো তোমালোকে গোটেইখিনিয়ে ধুনীয়াকৈ মুখস্থ কৰিব লাগিব, কাৰণ টিচাৰৰ মনৰ ওপৰত কথা ন, যে কোনটো কুৱেশ্যন দিয়ে কোনটো কুৱেশ্যন নিদিয়ে। কিন্তু মই যিকেইটা ব্লু কালাৰ দি দাগ দি দিছোঁ সেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, 100% অহাৰ চান্স আছে। এইখিনি পঢ়ি তোমালোকে ধুনীয়াকৈ পাছ কৰিব পাৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, আমাক কিয় আহাৰৰ প্ৰয়োজন হয়? আমাক কিয় আহাৰৰ প্ৰয়োজন হয়? জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়। আমি জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ। আমি যিখিনি কাম কৰিবলৈ, ঘূৰা ফুৰা চলা ফিৰা কৰিবলৈ যিখিনি শক্তি পাওঁ সেইখিনি আমি আহাৰৰ পৰাই পাওঁ। আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে। আমি ডাঙৰ হওঁ, শকত হওঁ, ক্ষীণ হওঁ, তাৰপিছত এইবিলাক সকলোবিলাক বস্তু আমাৰ শৰীৰৰ যিখিনি মানে হাড়বিলাক ষ্ট্ৰং হ'ব নে উইক হ'ব, শৰীৰৰ গঠন বৃদ্ধি এইবিলাক সকলোতে কিহে সহায় কৰে? আহাৰে সহায় কৰে। এই আৰু ৰথ হস্যৌকাৰবিলাক এইবিলাক টাইপিঙৰ কাৰণে অট'মেটিকলি হৈ যায়। তোমালোকে এনেকৈ দিবা আৰু, এনেকৈ এইবিলাক অসমীয়া টাইপিঙৰ কাৰণে এইবিলাক হৈ যায়, অট'মেটিকলি হৈ যায়। তাৰপিছত এই 2 নম্বৰটো বহুত বেছি খ নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। খাদ্যত থকা উপাদানবোৰ কি কি? মনত ৰাখিবা, খাদ্যত 6 বিধ উপাদান থাকে: শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ বা খনিজ দ্ৰব্য আৰু পানী। 6টা মনত ৰাখিবা, বহুত ধুনীয়াকৈ মনত ৰাখিবা। শৰ্কৰা, প্ৰটিন, চৰ্বি। আৰু শৰ্কৰা কোনবিলাক খাদ্যত থাকে, প্ৰটিন কোনবিলাক খাদ্যত থাকে, চৰ্বি কোনবিলাক খাদ্যত থাকে, এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা। কিতাপত ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। শৰ্কৰা থকা খাদ্যবস্তু, প্ৰটিন, গাখীৰ, মাংস এইবিলাকত প্ৰটিন থাকে। সুষম আহাৰ, গ নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰ কিয় প্ৰয়োজন? আমাৰ শৰীৰত প্ৰয়োজন হোৱা, আমাৰ শৰীৰত কি কি বস্তুৰ প্ৰয়োজন হয়? এইকেইটা উপাদান কেইটা: শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য, যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়। এই মানে উপাদান কেইটা যিবোৰ আহাৰত আমি প্ৰয়োজনীয় পৰিমাণত পাওঁ, যিখিনি আমাক দৰকাৰ সেইখিনি মানে আমি খাদ্য বস্তুত পাওঁ, সেই খাদ্যবিলাককে কি বুলি কোৱা হয়? সুষম আহাৰ বুলি কোৱা হয়। সুষম আহাৰৰ কিয় প্ৰয়োজন? সুষম আহাৰৰ কিয় প্ৰয়োজন? সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে, যাতে বেমাৰ আজাৰ নহয় সেইটোত সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। সুষম খাদ্য যদি নাখায়, যদি মানুহ ভজা বস্তু, আনহেল্ডি ফুড এইবিলাক খায়, এইবিলাক সুষম খাদ্য নহয়, তেতিয়াহ'লে কি হয়? প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। এবিধ বা ততোধিক উপাদানৰ অভাৱত শৰীৰত কি সৃষ্টি হ'ব পাৰে? এই যে 6টা বস্তু আছে এইকেইটাৰ যদি অভাৱ হয় আমাৰ শৰীৰত বেমাৰৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে সুষম আহাৰৰ প্ৰয়োজন। তাৰপিছত ঘ নম্বৰটো কি কৈছে? আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? পানী আমি বাৰে বাৰে বহুত বেছি, এজন নৰ্মেল মানুহ 3-4 লিটাৰ পানী খাব লাগে দিনত। কিয়? পানীৰ কিয় ইমান গুৰুত্ব আছে? পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে। পানী খালে আমি যিখিনি বস্তু খাওঁ সেইখিনি সহজতে হজম হোৱাত সহায় কৰে। পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে কি কৰে? আমাৰ শৰীৰত যিবিলাক বস্তু মানে অলাগতিয়াল, ভিতৰত মানে যিবিলাক বস্তু দৰকাৰ নাই, অপ্ৰয়োজনীয় বস্তু, সেইবিলাক বস্তুক কি কৰে? ঘাম
চুৱেট ঘামি গ'লে এই ঘামবিলাকত বহুত মানে অপ্ৰয়োজনীয় বস্তু ওলাই যায় আৰু প্ৰস্ৰাৱৰ ৰূপত ভিতৰৰ পৰা যিবিলাক মানে অলাগতিয়াল বস্তু আছে সেইবিলাক আমাৰ শৰীৰটো চাফা হোৱাত সহায় কৰে। পানী শৰীৰ শীতল কৰি ৰাখে আৰু পানী শৰীৰটো ঠাণ্ডা কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে। পানী কমকৈ খালে কি হয়, দেহত মানে পানীৰ পৰিমাণ কমি যায় আৰু বিভিন্ন বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে তোমালোকে যিমান পাৰা এনি টাইম পানী খাই থাকিব লাগে। তাৰপিছত 2 নম্বৰটো ব্লু কালাৰ দিছোঁ, মানে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। খালী ঠাই জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন? জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন। আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল সহায় কৰা উপাদান হ'ল প্ৰ'টিন। সেউজীয়া শাক-পাচলি আৰু ফল-মূলত কি থাকে? ভিটামিন আৰু খনিজ পদাৰ্থ বা খনিজ দ্ৰব্য থাকে। ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। সেউজীয়া শাক-পাচলিৰ ফল-মূলত এই দুটা বস্তু থাকে, ভিটামিন আৰু খনিজ পদাৰ্থ। প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক কি বোলে? সুষম আহাৰ বোলে। আমি পঢ়িলোঁ। তাৰপিছত ভিটামিন এৰ অভাৱত কি হয়? চকুৰ দৃষ্টি কমি যায়। ইয়াতে ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টি কমি যায়। মুখস্থ কৰিবা, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰপিছত ক অংশৰ লগত খ অংশ মিলাবা। তোমালোকে এনেকে দাগ দি মিলাই দিবা। আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা। শৰ্কৰাৰ লগত মিলাই দিবা ফাৰ্ষ্টৰটো। তাৰপিছত শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল হাড় আৰু দাঁতৰ গঠনত কিহে সহায় কৰে? খনিজ লৱণ কেলছিয়াম। কেলছিয়ামে শৰীৰৰ হাড় এইবিলাক ভালে ৰখাত সহায় কৰে। তেজৰ গঠনত সহায় কৰা খনিজ লৱণ মানুহৰ দেহত মানে তেজ কমি গ'লে কি তোমালোকে দেখি থকা ন যে কি খায়? আইৰণ টেবলেট খায় যে, এইটো বুলি কোৱা হয়। আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল গৰল। আয়ডিনৰ অভাৱ কি হ'লে গৰল বেমাৰ হয়। তাৰপিছত এইটো মিলাই দিবা তোমালোকে এনেকে। ফাৰ্ষ্টৰটো শৰ্কৰাৰ লগত মিলাবা, পিছৰটো কেলছিয়াম, তাৰপিছৰটো তাৰপিছৰটো আয়ডিন। তাৰপিছত 4 শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। এইটোও পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইয়াতে 2-3টা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কোনটো অপশ্যন হয় তোমালোকে এনেকে ৰাইট চিনো দিব পাৰা, নাইবা উত্তৰ দি এক্সট্ৰাকে লিখি দিবা। মই ফুল চেণ্টেন্সটোৱে লিখি দিছোঁ। আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল ভিটামিন আৰু খনিজ লৱণ। ভিটামিন আৰু খনিজ লৱণে কি কৰে? শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰে। ইয়াতে চোৱা, গাখীৰ আৰু দৈ বেমাৰৰ পৰা ৰক্ষা কৰে জানো? নকৰে। চৰ্বি আৰু প্ৰ'টিনে কৰে জানো? নকৰে। কোনটোৱে কৰে? ভিটামিন আৰু খনিজ লৱণ। দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? যেতিয়া খাদ্যৰ উপাদানৰ অভাৱত বেমাৰ হয়, এইটো কি বুলি কোৱা হয়? অভাৱজনিত ৰোগ। কুকুৰীকণা নহয়, বেৰি-বেৰিও নহয়। খাদ্যৰ উপাদানৰ অভাৱত অভাৱজনিত ৰোগ হয়। এইটোত ৰাইট চিন দিবা, নাইবা এনচাৰটো দিবা। ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল গাখীৰ, আমলখি, চয়াবিন। ইয়াত ভিটামিন চি কোনটোত আছে? আমলখি। গাখীৰত প্ৰ'টিন আছে, চয়াবিনতো প্ৰ'টিন আছে। ভিটামিন চি ক'ত আছে? আমলখি। আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰে কোনবিধ? পানী। আমি আগতে পঢ়িলোঁ যে পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল যিবিলাক পদাৰ্থ আছে এইটো ঘাম বা প্ৰস্ৰাৱ আকাৰে বাহিৰলৈ ওলাই যোৱাত সহায় কৰে। তোমালোকৰ এইটো চেপ্টাৰৰ কুৱেশ্যন একেবাৰে কম, বহুত ইজি হয়। এইখিনি তোমালোকে মুখস্থ কৰিবা, যিখিনি মই ইম্পৰ্টেণ্ট বুলি ক'লোঁ। এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। নেক্সট নাম্বাৰ 6 চেপ্টাৰটো মই তোমালোকক আলোচনা কৰি দিছোঁ। বহুত ধুনীয়াকৈ শ্বৰ্ট কুৱেশ্যন আৰু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন মই আলোচনা কৰিছোঁ। তোমালোকে চাই ল'বা। আৰু ইংলিছৰো মই ভিডিঅ' দিছোঁ। ইংলিছৰো 2টা চেপ্টাৰ বহুত ধুনীয়াকৈ দিছোঁ। তোমালোকে চাই ল'বা। থেংক ইউ ছ' মাছ।